নমস্কাৰ গাইজ, তো আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আকৌ এবাৰ আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এয়া হৈছে ৰিতৃষ্ণা চৌধুৰী, নমস্কাৰটো দি দে। আৰু এয়া হৈছে আমাৰ শৰ্মাকা, আৰু আমি এজনক ৰখি আছোঁ। এতিয়া আমি যাম ফুৰিবলৈ। বহুত দূৰ অহাৰ পিছত ভাবিলোঁ দুখনমান ফটো তোলোঁ, আৰু ইয়াতে এখন ৰিজৰ্ট আছে। এতিয়া বৰ্তমান বন্ধ বাৰু, কিন্তু ফটো তুলিম বুলি ভাবিছোঁ, তো আহিলোঁ ইয়াত। চাওক কেনেকুৱা। তো এইখনৰ নাম এইটো, পঢ়ি চাব নিজে নিজে। তো আমি এই মহাজনক ৰখি ৰখি লেট হৈ গ'লোঁ, আৰু এইজনৰ নাম হৈছে ভাৰ্গৱ। ব্ৰ অকণমান চাই দিবা ওপৰলৈ। চাইছা? তো আমি ৰিজৰ্টখনত সোমাই দেখিলোঁ খৰা খৰি যিয়ে নহওক, আৰু আমাৰ বিশেষকৈ এইখিনি ঠাই বহুতেই পচন্দ হৈছে। এনেও ধুনীয়া, বহুত ধুনীয়া লাগিছে ৰিজৰ্টখন। আৰু আপোনালোকৰ মন্তব্যটো জনাব কেনেকুৱা লাগিল চাই। আমাৰ লগত আপোনালোকে চাওক, কেনেকুৱা লাগে কমেণ্ট বক্সত জনাই দিব। তো চাব আহক চৌহদখন ভালকৈ। এতিয়া যিহেতু বন্ধ আছে, গতিকে এনেকুৱা হালত হৈ আছে, আৰু পিছলৈ ভালেই হ'ব। এয়া মোৰ ভৈৰৱখন। তো এইখিনিয়ে আছিল, এইখিনিয়ে ঠাই ইয়াত। এতিয়া আমি উঠিম ফটো। তো বলক 2-3খনমান ফটো উঠি লওঁ ইয়াত। আমাৰ ইয়াত হ'ল ফটো উঠা কমপ্লিট। তো এতিয়া আমি যাম ভূটান বৰ্ডাৰলৈ। আমাৰ বহুত ইচ্ছা আছিল, বিশেষকৈ মোৰ ইচ্ছা আছিল যে মই এবাৰ যাই আহিম, বাট সুযোগ পোৱা নাছিলোঁ। এতিয়া যাবলৈ সুযোগ পাইছোঁ। তো আহক আমাৰ লগত, আপোনালোকে চাই থাকক ইয়াৰ সৌন্দৰ্যখিনি।
कब से Christ আহি পালো আমি হিন্দু ফ্ৰণ্ট গেট ত' চাওক পিছবাগে মেঘ চুবলৈ মন যাই আছে বাট যাবলৈ নিদিয়ে পানী লগা জমি আছে সেইটো চাইডৰ পৰা আৰু ইয়াত চলি আছে ফটোশ্বুট মানুহৰ বাকী ইয়াত আমি ফটো উঠিম আৰু একো নাই এখেতসকলৰ চলি আছে আমাৰ ইয়াতে ফটোশ্বুট কেনেকুৱা লাগিল আহি ভাল লাগিছে পুলিচে লাইচেন্স খুজিলে কি হ'ল আকৌ পুলিচ নাছিল কি আছিল আৰ্মি এছএছবি হেল্ল' কেনেকুৱা ফিলিংছ ভাল বৰ্তমান ঠাণ্ডা ঠাণ্ডা লাগিছে কেমেৰামেন হয় বাই বাই ভূটান আমি ইয়াতো দুখনমান ফটো তুলি যাওঁ বুলি ভাবিছোঁ কাৰণ ইমান গৰমটো অকণমান পানী কাষত আহিছোঁ এতিয়া আমি দুখনমান ফটো উঠিম আৰু দেৰিও হৈছে গতিকে পটককৈ গুচি যাম ইমান গৰম শান্তি পাইছোঁ Madu.